নহ'ব দেখোন কওকচোন হেৰি নহয় বোপাই কোনফালে যোৱা নো এনে অলপ ওলাই আহিছিলোঁ শুনাচোন অকমান এইফালে আহিবা নেকি হেৰি নহয় চাহ খাবা নাখাওঁ নব খাই আহিছিলোঁ ঘৰতে হেৰি নহয় আজি আমাৰ ঘৰত মানে মানুহ নাই কি তেনেহ'লে মই যাওঁ দিয়ক বহাচোন বহা মোক মানে ৰিলছ এটা বনাই দিব লাগে সেইটো কথা হ'ব বনাই দিম ওপৰলে দিয়া তললে দিয়া আকৌ অকমান ভালকে ধৰা মোবাইলটো এইটো হ'ব চাও এইটো বৰ কলা হলো তুমি ভালকে মোবাইলটো নধৰিলাই এইটো ভাল হৈছে অলপ ঠিক ঠাক আৰু হেৰি নহয় তুমি এডিট কৰি দিব পাৰিবানি বাৰু মই এইবোৰ এডিট কৰিব নাজানো নহয় এডিট কৰিব পৰা মোৰ এজন চিনাকি আছে বাৰু কোননো কোৱাচোন ৰামধেনু ষ্টুডিঅ' তাত বহুত কম দামতে বহুত ধুনীয়া এডিট কৰে আপুনিও তাতে এইটো এডিট কৰিব পাৰিব বহুত কম দামতে সিহঁতে ভিডিঅ'টো এডিট কৰি দিব হয় নেকি তেতিয়াহ'লে আজিৰ পৰা মই তাতে এডিট কৰিবগৈ লাগিব আপোনাক যেনেকুৱা ধৰণৰ ভিডিঅ' লাগে তাত ধুনীয়াকৈ এডিট কৰি দিব পাৰিব নাম্বাৰটো দিয়া আকৌ তেতিয়াহ'লে ৰামধেনু ষ্টুডিঅ'ৰ সকলোবোৰ ডিটেইলছ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকৰ যদি কিবা কিবি ভিডিঅ' এডিট কৰিবলগীয়া থাকে তেতিয়াহ'লে ৰামধেনু ষ্টুডিঅ'ৰ লগত যোগাযোগ কৰিব তহঁতে ইয়াত আধৰুৱা Part2 চাবলৈ আহিছ নেকি ইয়াত ফিল্ম দেখুওৱা নহয় অপৰাধ কৰা হয় বছ মানে মই ধেমালিহে কৰিছিলোঁ মোক কিয় মাতিছিলি কথাটো মানে মাৰ্ডাৰ হ'ব তহঁতে কোনো চিন্তা নকৰিবি এতিয়া 4 লাখ টকা এটা কেছ দি থৈ যাম কাম হোৱাৰ পাছত বাকীটো দি থৈ যাবি এইখন অসমত এটা নিয়ম আছে ইয়াত দোষীয়ে শাস্তি নাপায় নিৰ্দোষীয়েহে শাস্তি পায় তহঁতে কোনো চিন্তা নকৰিবি থেংক ইউ বছ তাৰ মৃত্যুৰ পাছৰ পৰাই নেহাৰ মুখখন একেবাৰে চাব পৰা নাই পাহৰিবলৈ চেষ্টা কৰিছে যদিও পাহৰিব পৰা নাই হেৰি নহয় কথা এটা শুনচোন ক নেহাৰ বিয়া ঠিক হৈছে নহয় পৰহিলে তাই আঙুঠি পিন্ধোৱা কি হ'ব দে যি হৈছে চব ভালৰ কাৰণে হৈছে পাৰিলে তই এপাক আহিবি চাও বাৰু হ'ব দে এতিয়া ৰাখিছো মই হ'ব দে মাজনী ভাত বাঢ়ি থৈছো খাই লহি কি কৈছো শুনিছনে নাই তই মাজনী আমি যি কৰিছো তোৰ ভালৰ বাবে কৰিছো হৈ যোৱা কথাবোৰ আৰু ভাবি থাকি লাভ নাই পৰহিলে তোক আঙুঠি পিন্ধাবলৈ আহিব তই যদি এনেকৈ থাক কেনেকৈ হ'ব বাৰু মাজনী ভাত খাই লহি মানুহবোৰ ইমান তললৈ নামিব পাৰিলে কেনেকে দুখী আছিল কোনোবা আৰু এতিয়া দুখী সজাইছে কাৰোবাক ঋষিক যোনে মাৰিছিলে সিহঁতে এইবোৰ মিছা কথাবোৰ উলিয়াইছে তাকেহে ভালে ভালে তাই বিয়াখন হৈ গ'লে হয় আৰু তাকেহে পাই পৰহিলে তাই আঙুঠি পিন্ধোৱা হ'লেই সোনকালে তাই বিয়াখন পাৰ হৈ গ'লে তাইও এইবোৰ কথা পাহৰিব পাৰিব
হেল্ল' মই বিক্ৰম আপুনি মোক হয়তো চিনি নাপাব কিন্তু মই আপোনাক ভালদৰে চিনি পাওঁ আৰু চিনি পোৱাৰ বাবেই মই আজি আপোনাৰ জীৱনৰ লগত হ'বলৈ গৈ থকা এটা ডাঙৰ বিপদৰ কথা কওঁ আপুনি পৰহিলে যিজনী ছোৱালীক আঙুঠি পিন্ধাবলৈ আহিব তাই টকাৰ লোভত আগৰ ভালপোৱা ল'ৰাজনক মাৰি পেলাল কথাবোৰ আজিলৈকে কোনেও গম নাপায় কিন্তু আমিবোৰে সেই সময়ত আগৰ পৰাই দেখিছিলোঁ বৰ্তমান পুলিচে ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন চলাই আছে কিন্তু গম পোৱা নাই প্ৰকৃততে তাক হত্যা কোনে কৰিছিল আমি সাক্ষী দিবলৈ গ'লেও ভয় লাগে কিজানি আমাকো তাই মাৰি পেলাই বা এইবোৰ বাদ দিয়ক এতিয়া বন্ধু হিচাপে আপোনাক কথাবোৰ ক'ম কাৰণ এজন বন্ধুৱে এজন বন্ধুৰ বেয়া হোৱাটো কেতিয়াও নিবিচাৰি দিয়কচোন হ'ব দিয়ক গুড নাইট বৰুৱানী আহক বহকি বাকি হেৰি নহয় আপোনালোকৰ আয়োজন কেনেকুৱা চলিছে আয়োজননো কি আৰু ভালকে চলি আছে আৰু আঙুঠি পিন্ধোৱা খবৰটো পাই মোৰ যে কিমান ভাল লাগিছে কাইলৈ অকমান সোনকালে আহি লাগি মেলি দিবহি আকৌ বাকি হেৰি নহয় আজি ৰাতিপুৱা আৰু এটা কথা শুনিলো নহয় মোৰ মনটো বৰ বেয়া লাগিল কি কথানো কোনে উলিয়াইছে বাৰু তাকেহে ময়ো ভাবিছো হে ভগৱান আমাৰ লগতনো এইবোৰ কিয় হৈ আছে কোনফালে যায় বা এই আজি নেহাৰ আঙুঠি পিন্ধোৱা আছে নহয় তালৈকে যাওঁ যাওক যাওক গাঁৱত কিবা এটা অনুষ্ঠান হ'বহে লাগে এইগৰাকী প্ৰথমতে উপস্থিত হয়হি আপোনালোক আহিবলৈ লৈছেনে আমি নাযাওঁ আমাৰ এজনী ক্ৰিমিনেল ছোৱালীক আমাৰ ঘৰৰ বোৱাৰী কৰিবলৈ আমাৰ গাত কোনো খনি লগা নাই কি কি কৈছে আপোনালোকে এইবিলাক কথাবোৰ আমি আগতীয়াকৈ জানিলো বুলিহে নজনা হ'লে পাছত আমাৰ বিপদ হ'লহেঁতেন আমি আপোনালোকৰ লগত এই সম্বন্ধটো কৰিব নিবিচাৰোঁ বেলেগ ল'ৰা বিচাৰি ল'ব ধন্যবাদ আপোনালোকৰ মুখাৰ আৰু মুখবিলাকৰ বিষয়ে গম পাই ভাল লাগিল হেল্ল' শুনকচোন হেল্ল' মই জানিছিলো এনেকুৱা যে কিবা এটা হ'ব বলক যাওঁগে খোজ দুখোজ জীৱনৰ বাট দি থক বিচাৰি ফুৰিছো সপোনৰ সময়ে শিকাই সময়ে
বুজাই নোপোৱাৰ বেদনাই মোকে কন্দুৱাই আশাবোৰ হেৰুৱাই আজি মই নিৰুপায় নোপোৱাৰ হেঁপাহবোৰে সময়ৰে কথা ভাবে মনৰ আশাবোৰে আমনি কৰে আইজনী অ পানী গৰম কৰি থৈছো ভৰি হাতকেইটা ধুই লহিয়া হেঁপাহৰ ঠিকনা বিচাৰি ফুৰো আবেগৰ আশালৈ ঘূৰি ফুৰিছো আশাবোৰ হেৰুৱাই আজি মই নিৰুপায় মাজনী তোৰ কি হৈছে মাজনী নেহা নেহা মাজনী মাজনী মাজনী
চৰণ যাতনা যি যত আমাৰ জীৱন অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু শৰণে ৰ'লো আমি কৰুণাময়ী তুমি হৰিয় পৰাধ শত গাই হৰি নাম জন শৰণে ৰ'লো আমি কৰুণাময়ী তুমি হৰিয় পৰাধ শত গাই হৰি নাম জন জীবনে বিভীষিকা ৰচিলে জলঙাৰে পোহৰে অকণি সুখ জগালে নিৰাময় তোমাকে সেৱা জনালো আজি শৰণে ৰ'লো আমি কৰুণাময়ী তুমি হৰিয় পৰাধ শত গাই হৰি নাম জন শৰণে ৰ'লো আমি কৰুণাময়ী তুমি হৰিয় পৰাধ শত গাই হৰি নাম জন প্ৰাণৰ কাতৰ তোমাৰ চৰণ যাতনা যি যত আমাৰ জীৱন অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু